হোলী গ'ল যদিও ভিডিঅ'সমূহ এতিয়ালৈকে আপলোড কৰিবলৈ সময় হোৱা নাই। একেই কথা ব্যস্ততা আৰু সময়ৰ অভাৱ। সময়ৰ অভাৱত ভিডিঅ'সমূহ কৰা হয় যদিও আপলোড কৰিবলৈহে সময় নহয়। আৰু এইবাৰ হোলীত আমি দৌলগোবিন্দ মন্দিৰলৈ গৈছিলোঁ নিউজৰ বাবে আৰু তেতিয়া কেইটামান ক্লিপ লৈ লৈছিলোঁ আপোনালোকক দেখুৱাম বুলি, যিহেতু হোলীৰ সময়ত প্ৰতি বছৰে দৌলগোবিন্দ মন্দিৰত দৌল উৎসৱ অনুষ্ঠিত হয় আৰু এইবাৰো 5 দিনীয়া কাৰ্যসূচীৰে দৌল উৎসৱ অনুষ্ঠিত হৈছিলে। আৰু যিহেতু প্ৰতিদিনে বহুকেইটা কাৰ্যসূচী থাকে, নাগাৰা নাম আছিলে এইবাৰ, আৰু নাগাৰা নামক লৈ যিহেতু বৰ্তমান সময়ত বহু বিতৰ্ক চলি আছে, তথাপিও নাগাৰা নাম নামনি অসমৰ এক সংস্কৃতি হয় আৰু নাগাৰা নাম ময়ো ভাল পাওঁ চাই, বিশেষকৈ পাঠকগৰাকীৰ অংগী ভংগী সঁচাকৈ ভাল লাগে। দৌলগোবিন্দ মন্দিৰৰ পৰা আহি সতীৰ্থসকলৰ সৈতে অফিচতে অকণমান হোলী খেলিলোঁ। যিহেতু সকলোৱে কৰ্মব্যস্ততাৰ বাবে হোলীৰ সময়তো পৰিয়ালৰ পৰা দূৰত থাকিবলগীয়া হৈছে আৰু অকল হোলী বুলি নহয়, সকলো উৎসৱৰ সময়ত এনেদৰে আমি কাম কৰি যাব লাগে। সেয়ে সকলোৱে মিলি এনেদৰে অফিচতে হোলী খেলিলোঁ। চবৰে মুখকেইখন ইমান ধুনীয়া হয়, মোৰখন ধুনীয়া হৈ আছে আৰু চবৰে কেইখন চাব। আমি হোলী খেলা মানুহ ন, এয়া তুমি এটা পালো গিফট যদু মনু হৰি কি ক'ব এইফালে চাওক। হেপী হোলী। এইটো যদু নিবিড়া কোন নিবিড়? এইফালে পলাইছে। পিছে এজনা পলায়ো লাভ নহ'ল, চাওক এইজনৰ অৱস্থাটো আমি কি কৰিলোঁ। ক'ত যাব এতিয়া? আমি গ'লো বুলি ভাবিছিলে, ই মানে কি হৈছে আমি গ'লো বুলি ভাবিছিলে, সেইটোৱে আমি বেছি চালো। এইফালে কিয় বাচি আছে মৃগেন্দা? আৰু এয়া ফাঁচী বজাৰৰ ৰেইন ডান্স। প্ৰতি বছৰৰ দৰে এইবাৰো ফাঁচী বজাৰৰ ৰেইন ডান্স হৈছিলে আৰু এইবাৰো বহুত মানুহ আহিছিলে ৰেইন ডান্সত। আজিৰ ভিডিঅ'টো ইমানেই, সৰু এটা হোলীৰ ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ। চাই কেনে পালে জনাব। ধন্যবাদ।